নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি আৰআৰবি ৰিক্ৰুটমেন্ট যেটো বৰ্তমান এপ্লাই প্ৰসেছ চলি আছে 23 তাৰিখৰ পৰা আৰম্ভ হৈছে এই ৰিক্ৰুটমেন্টৰ ওপৰত কিছুমান কথা আলোচনা কৰিম কেনেকৈ আপোনালোকে নিজৰ ফোনত এপ্লাই কৰিব পাৰিব লগতে ইম্পৰ্টেন্ট কিছুমান ডকুমেন্ট কোনখিনি ডকুমেন্ট হলেহে আপোনালোকে আৰআৰবি গ্ৰুপ ডিৰ যেটো ৰিক্ৰুটমেন্ট প্ৰসেছ বৰ্তমান চলি আছে তাত এপ্লাই কৰিব পাৰিব সেই কথাখিনি আপোনালোকৰ মাজত আলোচনা কৰিম কাৰণ পোন প্ৰথমতে ময়ো ভাবিছিলো কাৰণ ময়ো আগতে আৰআৰবি গ্ৰুপ ডিত এপ্লাই কৰি পোৱা নাই সেইবাবে ময়ো ভাবিছিলোঁ অকণমান সহজ বাকী SSC বা ইণ্ডিয়ান আৰ্মি বা এডিআৰি আমাৰ যেনেকৈ এপ্লাই কৰিব লাগে একদম চিম্পল তেনেকৈ এপ্লাই কৰিব লাগে নেকি বা বৰ বিশেষ তাত আৰু বেলেগ ডকুমেণ্ট নালাগে সেইখিনি ডকুমেণ্টেৰে এপ্লাইটো হৈ যায় বুলি ভাবিছিলোঁ কিন্তু অকণমান বেছি ডকুমেণ্টেই লাগে বহুত বেছি নহয় বাৰু কিন্তু এখন ডকুমেণ্টে অকণমান আমাৰ অসমৰ বিশেষকৈ কেণ্ডিডেটখিনিত অকণমান কেনা লগাই দিয়া বুলিয়ে ক'ব লাগিব অকণমান কনফিউজ কৰি দিছে মাইণ্ডত মোৰো ঠিক তেনেকুৱাই হৈছিল কিনো সেইখন ডকুমেণ্ট যিখন ডকুমেণ্ট নহ'লে নেকি আপুনি এপ্লাই কৰিব নোৱাৰে সেই ডকুমেণ্টখনৰ কথাই পোনপ্ৰথমতে আলোচনা কৰিছোঁ আমি একদম আটাইখিনি কিমানখিনিনো ডকুমেণ্ট লাগে গোটাইখিনি ডকুমেণ্ট বা প্ৰচেছটো কেনেকুৱা আটাইখিনি আলোচনা কৰিম কিন্তু মেইনলি যিখন এখন ডকুমেণ্ট সেই ডকুমেণ্টখন নহ'লে আপোনাৰ হয়তো এপ্লাই আপুনি কৰিব পাৰিব নোৱাৰে বুলি মই কোৱা নাই কিন্তু সেই ডকুমেণ্টখন নহ'লে এটা কণ্ডিশ্যন হয় আপুনি SC নে ST নে OBC নে EWS কাষ্টৰ সেইটো ধৰিব নোৱাৰে তেওঁলোকে সেই ডকুমেণ্টখন নহ'লে সেই ডকুমেণ্টখন যদি আপুনি আপলোড নকৰে বা সেই ডকুমেণ্টখনৰ নাম্বাৰবিলাক যদি আপুনি আপলোড নকৰে এপ্লাই কৰোঁতে তেতিয়াহ'লে আপোনালোকক জেনেৰেল কাষ্টত ধৰা হ'ব আৰু গমেই পাই জেনেৰেল কাষ্টত ধৰাৰ লগে লগে আপোনালোকৰ কিমানখিনি কাট অফ যাব বা আপোনালোকৰ অকণমান চাকৰিটো পোৱাত বা চিলেকশ্যন লোৱাত কষ্ট হ'ব সেইবাবেই সেইখন ডকুমেণ্ট হৈছে আমাৰ বিশেষকৈ OBC ST SC বা EWS যিমানখিনিৰ নিজৰ জাতিগত প্ৰমাণ পত্ৰ আছে তেওঁলোকৰ যিখন কাষ্ট চাৰ্টিফিকেট হয় সেইখন মই OBC তো মই OBC খিনিৰ কথাই সেইবাবে কৈছোঁ SC STও ঠিক একেই এতিয়া আমি OBC চাৰ্টিফিকেটৰ যিখন চেণ্ট্ৰেল OBC হয় সেইখন বনাব যাওঁতে আমি পোনপ্ৰথমে আমাৰ NCLখন আমি বনাব লাগিব নন ক্ৰিমিলিয়াৰ যিখন আমাৰ চাৰ্টিফিকেট সেইখন বনাব লাগিব সেইখন বনাব যাওঁতে আমাৰ পোনপ্ৰথমতে আমাক লাগে এখন আমি আমাৰ ব্লক অফিচত আমি যাব লাগিব আমি তাত গৈ আমি ব্লকৰ পৰা হেৰি আনিব লাগিব যিখন আমাৰ একদম মেইন ইনকাম চাৰ্টিফিকেট আমাৰ যে বছৰি কিমান ইনকাম হয় সেইবোৰ যে লিখি দিয়ে মণ্ডলে তাৰ পৰা ইনকাম চাৰ্টিফিকেট ল'ব লাগিব তাৰ নেক্সটতে আহি এপ্লাই কৰিব লাগিব আমাৰ নন ক্ৰিমিলিয়াৰ বাবে NCLৰ বাবে ঠিক তেনেকুৱা আৰু NCLৰ বাবে এপ্লাই কৰাৰ পিছত বা কিমান দিন পিছত NCL আহে 10 দিন 15 দিন ঠিক নাই ইফালে 22 ফেব্ৰুৱাৰী নে 23 ফেব্ৰুৱাৰী লাষ্ট ডেট সেইবাবে অকণমান প্ৰব্লেম আছে এই যেটো বৰ্তমান চলি আছে এপ্লাই সেইকাৰণে আপোনালোকক কৈছোঁ যিমানখিনিৰ আগতে NCL আছেই অৰ্থাৎ নন ক্ৰিমিলিয়াৰ আছে এক বছৰ আগত ওলোৱা কিন্তু তেওঁলোকে এটা নিৰ্ধাৰিত সময় ধৰি দিছে সেই এক বছৰৰ ভিতৰতহে আপোনাৰ NCL এখন হ'ব লাগিব মোৰো NCL আছে 2021ত নে 22ত মই যেতিয়া GD পাছ কৰিছিলোঁ SSC GD তেতিয়াও মই নন ক্ৰিমিলিয়াৰ ওলাইছিলোঁ বা NXR 7-8 আছিল সম্ভৱ হেৰিত SSC GD NXR 7 আৰু 8ৰ যিটো ফৰ্মেট সেইখন চেণ্ট্ৰেল OBCৰ ফৰ্মেট হয় তাত মই নন ক্ৰিমিলিয়াৰখন দেখাই কিনে মই ডিষ্ট্ৰিক্ট অফিচৰ পৰা চাইন মাৰি আনিছিলোঁ SDCৰ চাইন ইয়াতো ঠিক একেই আপোনালোকৰ এতিয়া নন ক্ৰিমিলিয়াৰ বনাব লাগিব নন ক্ৰিমিলিয়াৰ পিছে আপোনালোকৰ যিটো চেণ্ট্ৰেল OBCৰ আমাৰ যিটো ফৰ্মেট আছে ৰিক্ৰুটমেণ্ট প্ৰচেছত সেইখন কাগজ উলিয়াই আনি আকৌ চাইন মাৰিব লাগিব কিবা কিবি মুঠতে অকণমান বেছি দীঘলীয়া সেইবাবে মই ভাবিছিলোঁ যিটো আমাৰ ৰিক্ৰুটমেণ্টৰ এপ্লাই বৰ্তমান চলি আছে সেইটো সহজ বুলি কিন্তু ইমান সহজ নহয় গতিকে যিখিনিৰ NCL বিশেষকৈ নন ক্ৰিমিলিয়াৰ নাই তেওঁলোকে কালি পৰহিৰ ভিতৰতে আবেদন কৰক কিছুমানে পাৰে যদি আজিয়ে আবেদন কৰক তাৰ নেক্সটহে নন ক্ৰিমিলিয়াৰ হোৱাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো ৰিক্ৰুটমেণ্টৰ ৰেলৱে গ্ৰুপ ডি যিটো বৰ্তমান প্ৰচেছ চলি আছে তো বহুত মোক ইউটিউবাৰৰ মুখতো মই শুনিছোঁ বা বহুত কিছুমান মানুহে কয় যে ৰেলৱেৰ চাকৰিত আমাৰ অসমৰ কেণ্ডিডেটে খুব কমকৈ চাকৰি পায় বা খুব কমকৈ তেওঁলোকে এপ্লাই কৰাৰ কাৰণ এইবোৰেই কাৰণ তেওঁলোকৰ বহুত কিবা কিবি আমাৰ বিশেষকৈ অসমৰ কেণ্ডিডেটখিনি আমি বিশেষকৈ অকণমান এলেহুৱা সেইবাবে হয়তো আমি অকণমান ৰেলৱেত কমকৈ চাকৰি পাব সেইবোৰ কমকৈ গুৰুত্ব দিওঁ কাৰণ আমি এতিয়া এপ্লাই কৰিবলৈ হ'লে আমাক নন ক্ৰিমিলিয়াৰ লাগিব নন ক্ৰিমিলিয়াৰ বনাব যাওঁতে আমি কেইদিন বা দৌৰিব লাগে DC কোৰ্টত বা অফিচত আমি কেইদিন বা দৌৰিব লাগে তাৰ নেক্সট আকৌ নন ক্ৰিমিলিয়াৰ বনোৱাৰ আগতে আমাক লাগিব যিখন অৰিজিনেল আমাৰ ইনকাম চাৰ্টিফিকেট যিখন আমাক মণ্ডলে দিব মৌজাদাৰে দিয়াখনো নহয় কিন্তু একদম মণ্ডলে দিব লাগিব আমাক ব্লক অফিচৰ পৰা উলিয়াই আনিব লাগিব গতিকে সেইখনতো আমি 2-3 দিন দৌৰিব লাগিব সেইখন উলিয়াই অনাৰ পিছত আমি এপ্লাই কৰিব লাগিব নন ক্ৰিমিলিয়াৰ বাবে নন ক্ৰিমিলিয়াৰত বা আকৌ কিমান দিন দৌৰিব লাগে নন ক্ৰিমিলিয়াৰ বাবে সেই নন ক্ৰিমিলিয়াৰ অহাৰ পিছতহে আমি নন ক্ৰিমিলিয়াৰেদি এপ্লাই কৰিব লাগিব গ্ৰুপ ডি তো ইমান সহজ কথাও নহয় সেইবাবে অসমৰ কেণ্ডিডেটখিনি অকণমান কমকৈ এপ্লাই কৰে ৰেলৱেত আৰু 500 টকা ফিজো হয় জেনেৰেল EWS OBCৰ
তাৰ বাবেও অকণমান কিছুমান আমিয়ে যিহেতু আমাৰ শ্ৰেণীৰ যিমানখিনি পৰিয়াল আছে বা মধ্যবিত্ত লোক আছে তেওঁলোকৰ অকণমান কষ্ট হয় ইমানখিনি কাম কৰি উঠি এপ্লাই কৰাটো। তো এইটো আপোনালোকৰ এটা মই মোৰ ফালৰ পৰা ভাল খবৰ বুলি ভাবোঁ। কিছুমানে ভাবি আছে আমাৰ আছাম ষ্টেটৰ যিখন আমাৰ OBC চাৰ্টিফিকেট আছে কিছুমানৰ ডিজিটেলখন বনাইছে অনলাইনৰ যোগেদি, কিছুমানৰ অফলাইনখন যি আগতে আছিল সেইখনো আছে। কিন্তু সেইটো আপোনালোকে ভুল নকৰিব। আপোনালোকৰ আমাৰ যিখন গ্ৰুপ ডিৰ বাবে আপুনি যদি এপ্লাই কৰে ষ্টেটৰ যিখন আপোনালোকৰ চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট সেইখন কিন্তু নহয়, পুৰা চেণ্ট্ৰেল OBC আপোনালোকক লাগিব আৰু তাৰ বাবে আপোনালোকে নন ক্ৰিমিলিয়াৰখন বনাব লাগিব। তো এইটো এটা আপোনালোকক খবৰ মই আগতীয়াকৈ দিলোঁ। আগতীয়াকৈ মানে হয়তো এদিন আগতেই বনাব লগাইছিল ভিডিঅ'টো, কিন্তু মই যেতিয়া খবৰ পাইছোঁ আপোনালোকক তেতিয়াই মোৰ বস্তুখিনি আপোনালোকক প্ৰভাইড কৰিছোঁ। তো কিমানখিনিনো ডকুমেণ্ট লাগে এইখিনি কথা বাৰু মই NCL ৰ ওপৰতে আলোচনা কৰিলোঁ। আপোনালোকৰ যদি NCL নাই, নন ক্ৰিমিলিয়াৰ যদি নাই এতিয়াই বনাই লওক, নহ'লে কিন্তু আপুনি গ্ৰুপ ডিত এপ্লাই কৰিব নোৱাৰে। এতিয়া কথাটো হ'ল অকণমান বিতংভাৱে আলোচনা কৰিছোঁ কোনখিনিনো ডকুমেণ্ট লাগে আপোনালোকক। প্ৰথম কথা এক্টিভ ফোন নাম্বাৰ এটা আপোনালোকক লাগিব এপ্লাই কৰিবলৈ হ'লে, কাৰণ মই থাম্বনেইলত লগাইছিলোঁ যে ফোনতে কেনেদৰে অনলাইন কৰিব পাৰি বা ইম্পৰ্টেণ্ট ডকুমেণ্ট কোনখিনি হয় সেইখিনি কথা মই আপোনালোকক থাম্বনেইলত কৈছিলোঁ। নিজৰ ফোনতে আৰু এপ্লাই কৰিব পাৰিবই। আপোনালোকে RRB ছাইটটোত যাব, ৰেলৱে ৰিক্ৰুটমেণ্টৰ ছাইটত গৈ সেইখিনি আপোনালোকে একদম নিজে পাৰিব। কিন্তু ইম্পৰ্টেণ্ট কোনখিনি ডকুমেণ্ট লাগে সেইখিনি মই আপোনালোকক এতিয়া জনাই দিম। প্ৰথম কথা এক্টিভ ফোন নাম্বাৰ এটা আপোনালোকক লাগিব। কিছুমান মানুহৰ এনেকুৱা ফোন নাম্বাৰ আছে যিটো ফোন নাম্বাৰত হোৱাটছআপ হয় কেৱল, তাত ফোন মাৰিব নোৱাৰি, বা কিছুমান মানুহৰ এনেকুৱা নাম্বাৰ আছে যিটোত কেৱল ফোন মাৰিব পাৰি, তাত টেক্সট হোৱাটছআপ একো কৰিব নোৱাৰি। তেনেকুৱা নাম্বাৰ তেওঁলোকে বিচৰা নাই। আপুনি এপ্লাই কৰোঁতে যিটো নাম্বাৰত আপোনালোকৰ হোৱাটছআপো চলে, টেক্সট মেছেজো চলে বা ফোন কলো আপোনালোকৰ আহে তেনেকুৱা এটা নম্বৰ আপোনালোকে দিব। তাৰ নেক্সটত ইমেইল আপোনালোকৰ এটা ID লাগিব, যিটো ইমেইল আপোনালোকৰ বৰ্তমানো চলি আছে এক্টিভ ইমেইল ID এটা আপোনালোকক বিচাৰিছে। ই বহুদিন আগতে ইমেইল ID বনাইছিল, তাৰ পাছপৰ্ট আপুনি পাহৰি গৈছে, তেনেকুৱা কিন্তু আপোনালোকৰ ইমেইল বিচৰা নাই। একদম এক্টিভ হৈ থকা ইমেইল এটা তেওঁলোকে বিচাৰিছে। বুজি পাইছে? এক্টিভ মোবাইল নাম্বাৰ আৰু এক্টিভ ইমেইল ID এটা আপোনালোকৰ লাগিব যদি গ্ৰুপ ডিৰ বাবে এপ্লাই কৰে। তাৰ নেক্সটত আপোনালোকৰ আধাৰ কাৰ্ডখন লাগিব, HSLC মাৰ্কশ্বিট, HSLC এডমিট, লগতে আপোনালোকৰ ফটো, পাছপৰ্ট চাইজৰ, ছিগনেচাৰ, তাৰ নেক্সটত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, এইটো একদম জৰুৰী। এটা কথা মই আপোনালোকক কৈ দিছোঁ, যিখন আপোনালোকৰ আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডখনত আপোনালোকৰ যিটো মেট্ৰিকৰ মাৰ্কশ্বিট আছে বা এডমিটখন আছে, সেই আধাৰ কাৰ্ড, মেট্ৰিকৰ মাৰ্কশ্বিট আৰু এডমিটত কিন্তু আপোনালোকৰ নামকেইটা ছেম হ'ব লাগিব, মা দেউতাৰ নাম ছেম হ'ব লাগিব, ডেট অফ বাৰ্থ ছেম হ'ব লাগিব। পোনপ্ৰথমতে হয়তো আপোনালোকে এইটোহে এতিয়া শুদ্ধ কৰিব লাগিব পাৰে যদি গ্ৰুপ ডিত আপুনি এপ্লাই কৰে। আপোনাৰ যদি আধাৰ কাৰ্ডত নামৰ যদি কিবা গণ্ডগোল আছে, সেই একে নামটোৱে যদি আকৌ মাৰ্কশ্বিটত মেট্ৰিকৰ মাৰ্কশ্বিটত নাই, যদি মেট্ৰিকৰ এডমিটত নাই, তেতিয়া কিন্তু অকণমান দিগদাৰ হ'ব। গতিকে যদি কিবা কেনা লাগি আছে, আধাৰ কাৰ্ডতো আপোনালোকৰ বেলেগ নাম আছে, যদি মেট্ৰিকৰ মাৰ্কশ্বিটতো বেলেগ নাম আছে, যদি মেট্ৰিকৰ এডমিট কাৰ্ডতো আপোনালোকৰ বেলেগ নাম আছে, তেতিয়া কিন্তু নহ'ব। আগতে সেইটোৱে আপোনালোকে ক্লিয়াৰ কৰি লওক। মই সেইটো আপোনালোকক এটা উপদেশেই দিয়াৰ নিচিনা হৈছে বাৰু। মোৰ তেনেকুৱা কোনো কনফিউজ নাই, মোৰ বা তেনেকুৱা কোনো তেনেকুৱা একো প্ৰব্লেম নাই, মোৰ সকলোতে নাম একেই আছে, এইটো চিন্তা নাই। যদি আপুনি গ্ৰুপ ডিৰ বাবে এপ্লাই কৰিব বিচাৰিছে, কাৰণ এইটো এটা সম্পূৰ্ণ মেট্ৰিক পাছৰ পোষ্ট হৈ মেট্ৰিক পাছৰ পৰা ইয়াত আবেদন কৰিব পাৰি, গতিকে ইয়াত মেট্ৰিক পাছৰ চাৰ্টিফিকেটখিনি একদম বাঞ্ছনীয়। আপুনি আধাৰ কাৰ্ডেৰে এপ্লাই কৰিব লাগিব। সেইবাবে যদি মেট্ৰিকৰ মাৰ্কশ্বিটখনত বা মেট্ৰিকৰ এডমিটখনত যদি আপোনাৰ নাম ভুল আছে, যদি আধাৰ কাৰ্ডৰ লগত ছেম মিল নাই, তেতিয়া কিন্তু আপুনি এপ্লাই নকৰাই ভাল বুলি মই ভাবোঁ। গতিকে আপোনালোকৰ যদি ভুল আছে, পোনপ্ৰথমতে সেইটো কামহে আপোনালোকে কৰি ল'ব। সকলোতে নাম একে থাকিব লাগিব, ডেট অফ বাৰ্থ একে থাকিব লাগিব, লগতে আপোনালোকৰ ফোন নাম্বাৰটো বৰ্তমানো চলিব লাগিব, ঠিক আছে, আৰু ইমেইলটো বৰ্তমান চলি থাকিব লাগিব। এইখিনিয়ে বহুত বৰ বিশেষ একো নাই বাৰু। তাৰপিছত ফটো বেকগ্ৰাউণ্ড আপোনালোকৰ হোৱাইট বিচাৰিছে তেওঁলোকে। আপোনালোকৰ মই যেনেকৈ চশমা ইউজ কৰিছোঁ, যদি ময়ো গ্ৰুপ ডিৰ বাবে এপ্লাই কৰোঁ, মই চশমা পিন্ধি আৰু তাত ফটো উঠিব নোৱাৰোঁ। যেতিয়া ফটোখন আপলোড কৰিম, চশমা খুলি একদম চিম্পুল ভালদৰে ফটো উঠিব লাগিব, লগতে বেকগ্ৰাউণ্ডটো হোৱাইট কালাৰ বিচাৰিছে, বগা বিচাৰিছে তেওঁলোকে। আৰু ফটো উঠোতে আপোনালোকৰ কান্ধৰ যদি এক চাইড উঠিছে এচাইড উঠা নাই, ঠিক তেনেকৈ নহয়, ফটোখনৰ সোঁ মাজতে আপোনালোকৰ ছবিটো থাকিব লাগিব মোটামুটি চেষ্টৰ পৰা। গতিকে তাত আপোনালোকে কোনো মাস্ক মাৰিব নোৱাৰে বা চশমা তশমা একো ইউজ কৰিব নোৱাৰে। আৰু ছিগনেচাৰো ঠিক তেনেদৰে আপোনালোকে ভালদৰে ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত এতিয়া ফটো আপোনালোকক যিহেতু নিজৰ মোবাইলত হয়তো মই কৰক বুলি কৈছিলোঁ, আপোনালোক যদি কম্পিউটাৰতো কৰে বা নিজৰ ফোনতো কৰে বা লেপটপতো কৰে, ফটোৰ আপোনালোকৰ উইথ বিচাৰিছে 240 পিক্সেল, নেক্সট হাইট বিচাৰিছে 320 পিক্সেল বিচাৰিছে ফটোখনৰ, আৰু ছিগনেচাৰৰ উইথ বিচাৰিছে 140 অৰ্থাৎ 140 পিক্সেল, আৰু হাইট বিচাৰিছে 60 পিক্সেল। এইখিনিয়ে জোখ, ইমানখিনি জোখত আপোনালোকে আপলোড কৰিব যদি নিজৰ ফোনত কৰে। আৰু ফটোৰ ফৰ্মেট হৈছে JPG ফৰ্মেট, সেইটো গমেই পায়, যিমানবোৰ এপ্লাই চলি থাকে প্ৰায়বোৰ এপ্লাইতে JPG ফৰ্মেট লাগেই। তো ইম্পৰ্টেণ্ট ডকুমেণ্ট ইমানেই আছিল, বা কাৰোবাৰ যদি মই ভাবোঁ বেলেগত ডকুমেণ্টত আমাৰ বাকী কেণ্ডিডেটখিনি বা অসমৰ কেণ্ডিডেটখিনি বিশেষকৈ ভুল নহ'লেও
এই যে আমাৰ যিখন কাষ্টৰ চাৰ্টিফিকেট লাগে চেণ্ট্ৰেলৰ NCL বনাব লাগে কিবা কিবি বনাব তাত আমাৰ অকণমান প্ৰব্লেম হ'ব পাৰে বা সেইখিনিৰ কাৰণে কিছুমান কেণ্ডিডেটে এপ্লাইটো কৰিব নোৱাৰা হ'ব পাৰে তো সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল ইমানখিনিয়ে ডকুমেণ্ট লাগে আপোনালোকক 22 ফেব্ৰুৱাৰী নে 23 ফেব্ৰুৱাৰী লাষ্ট ডেট আৰু এমাহো হয়তো নাই হয়তো এমাহ বুলিয়ে ধৰিছোঁ বাৰু তাৰ ভিতৰতে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ একদম ব্লকৰ পৰা মণ্ডলে আপোনালোকক এনুৱেল ইনকাম চাৰ্টিফিকেটখন দিব লাগিব আপোনালোকৰ ইনকাম যে তলত বুলি 7-6 লাখৰ যে তলত বুলি সেইটো লিখি দিব লাগিব সেইখনেৰে আপোনালোকে নন ক্ৰিমিলিয়াৰৰ বাবে এপ্লাই কৰিব লাগিব নন ক্ৰিমিলিয়াৰ অহাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব ৰেলৱে গ্ৰুপ ডিৰ পদখিনিৰ বাবে তো এইটো বেষ্ট কথা মোৰ মতে আপোনালোকে একদম কাৰেণ্টলি মানে পাৰিলে আজিয়েই কৰক হেৰিটো মণ্ডলৰ লগত যোগাযোগ পাৰিলে আজিয়ে কৰক নহতুবা কালি পৰহিৰ ভিতৰত আপুনি মণ্ডলৰ পৰা যিখন আপোনালোকৰ মেইন যিখন চাৰ্টিফিকেট যিখন ইনকাম চাৰ্টিফিকেট সেইখন আনক তাৰ নেক্সট বাকীখিনি প্ৰচেছ হৈ থাকিব এতিয়া পোনপ্ৰথম কাম হৈছে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন অনা তো যদি গ্ৰুপ ডিৰ বাবে একদম নিশ্চিতভাৱে আপুনি এটা চাকৰি ল'ম বুলি ভাবিছে ধুনীয়াকৈ পঢ়া শুনা কৰক আৰু এইখিনি ডকুমেণ্ট আপোনালোকে যোগাৰ কৰক নিজৰ ফটো চাইন সেইবোৰ থাকিবই মেট্ৰিকৰ যিখিনি ডকুমেণ্ট সেইখিনি লগতে কাষ্ট চাৰ্টিফিকেট কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ নহয় ভাৰত চৰকাৰৰ কাষ্ট চাৰ্টিফিকেট NCLখন লাগিব তাৰ নেক্সট আৰু যদি বেলেগ আৰু একোৱেই নাই মুঠতে যিটো আপোনাৰ মোবাইল নাম্বাৰ সেইটো একদম এক্টিভ লাগিব আৰু ইমেইলটো এক্টিভ লাগিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল ইমানখিনিয়ে ডকুমেণ্ট বৰ বিশেষ ডকুমেণ্ট নাই কিবা যদি কনফিউজ আছে মোৰ তাত কমেণ্ট কৰি জনাই দিব মই নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে সেইখিনি কথাও আগবঢ়াই দিম কাৰণ বিশেষকৈ মেইন বস্তু বেলেগ একো নাই NCLখন আপোনালোকৰ একদম বাধ্যতামূলক তো ভিডিঅ'টি সামৰণি মাৰিছোঁ যদি কিবা বুজিও পোৱা নাই মোৰ তলত কমেণ্ট কৰিব মই আপোনালোকক জনাম বুলি আকৌ এবাৰ কৈ দিলোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম